প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে কংগ্ৰেছত পদত্যাগৰ জোৱাৰ শিলচৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা সঞ্জীৱ ৰয়ৰ দল ত্যাগ 2021 চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৰয় আছিল দলৰ মুখপাত্ৰ পদত আৰু ইতিমধ্যে সামাজিক মাধ্যম যোগে দল ত্যাগৰ ঘোষণা কৰিছে নেতাগৰাকীয়ে আৰু সামাজিক মাধ্যম যোগে দল ত্যাগৰ কথা ঘোষণা কৰিছে প্ৰাৰ্থীগৰাকীয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে কংগ্ৰেছত পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে শিলচৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা সঞ্জীৱ ৰয়ে দল ত্যাগ কৰিছে 2021 চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৰয় আছিল দলৰ মুখপাত্ৰ পদত আৰু শেহতীয়াকৈ সামাজিক মাধ্যম যোগে দল ত্যাগৰ ঘোষণা কৰিছে নেতাগৰাকীয়ে